গৰম লাগি পেলাই মূৰ ঘূৰোৱা গৰম লাগি পেলাই মূৰ ঘূৰালে আপোনাৰ এনেকুৱা কিছুমান লক্ষণ দেখুৱাই নেকি যিকেইটা লক্ষণ হৈছে আপোনাৰ কেতিয়াবা আপোনাৰ মূৰটো তললৈ নামি আহে কেতিয়াবা আপোনাৰ খুব বমি হয় কিছুমানৰ খুব জ্বৰ হয় কিছুমান একেবাৰে গৰমতে আপোনাৰ একেবাৰে কি হয় দুৰ্বল হৈ পৰে আৰু ৰাতি হ'লে আপোনাৰ কি হয় টোপনি নাহে আৰু এইবোৰ লক্ষণত যদি আপোনাৰ গৰম লাগি পেলাই মূৰ ঘূৰাৰ কাৰণে দেখুৱাইছে তেতিয়াহ'লে এই মেডিচাইনটো আপুনি ইউজ কৰিব পাৰে আৰু এই মেডিচাইনটো হৈছে আপোনাৰ বেলাডোনা আৰু এই বেলাডোনা মেডিচাইনটো আপোনাৰ খুব ব্যৱহাৰ কৰিলেও খুব কম পটেঞ্চি ব্যৱহাৰ কৰিব আৰু ইয়াক কম পটেঞ্চি ব্যৱহাৰ কৰিব আৰু ইয়াৰ ব্যৱহাৰ কৰা পটেঞ্চিকেইটা হৈছে 30 আৰু 6 যিকোনো এটা পটেঞ্চি আপোনালোকে ব্যৱহাৰ কৰিব আৰু এই মেডিচাইনটো আপোনাৰ দটোপালকৈ দিনটোত 3 বাৰ খাব এচামুচ পানীৰ লগত কুহুমীয়া পানী আৰু এইদৰে আপোনাৰ 15 দিনমান 10 বা 15 দিনমান যদি আপুনি খায় তেনেহ'লে আপোনাৰ এই সকলোবোৰ লক্ষণ নিৰ্মূল হৈ যাব মোৰ যদি এই ভিডিঅ'টো আপোনালোকে চাই ভাল পাইছে তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ